हेलो स्टूडेंट्स आज आमी এই ভিডিওত আলোচনা কৰিম দশম শ্ৰেণীৰ উচ্চ গণিতৰ এক্সাৰসাইজ 4.1 অৰ্থাৎ দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ প্ৰথম অনুশীলনীটো আমি আজি আৰম্ভ কৰিম। এই অনুশীলনীটোৰ কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে আমাক এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব লাগে যাতে সেই সমীকৰণটোৰ মূলবোৰ অৰ্থাৎ সেই সমীকৰণটোৰ সমাধান x ৰ মান বা y ৰ মান চলক যেটো থাকে সেই চলকটোৰ মানকেইটা যাতে দিয়া থাকে। হল চলকটোৰ মানটো দিয়া আছে মানকেইটা দিয়া আছে মানে দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত মানকেইটা থাকিব বা মূলকেইটা থাকিব দুটা থাকে সেই দুটা মূল দিয়া থাকিব আৰু তাৰ পৰা আমি সমীকৰণটো নিৰ্ণয় কৰিব লাগে। কেনেকুৱা সমীকৰণ নিৰ্ণয় কৰিব লাগে আমি জানো দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো এনেকুৱা ax² + bx + c = 0। তে এই ধৰণৰ আদৰ্শ ৰূপটোৰ আমি এটা সমীকৰণ বনাব লাগে। এই সমীকৰণ বনাবৰ কাৰণে আমাৰ হাতত এটা সূত্ৰ আছে, ঠিক আছে। যদি আমি ধৰা হ'ল দ্বিঘাত সমীকৰণৰ মূল দুটা যদি আলফা আৰু বিটা হয় বা এই দুটা যদি দিয়া থাকে তেন্তে আমি সমীকৰণটো কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ জানা না? তেন্তে সমীকৰণটো হ'ব x² - আলফা + বিটা * x + আলফা * বিটা = 0। ইয়াতে যেটো আলফা বিটা ইয়াতে আছে এইগিটা ঠাইত আমি এই যেটো মূলটো আৰু এই মূলটোৰ মানটো যদি আমি বহুৱাই দিওঁ আমি সৰল কৰি যাম, সৰল কৰি যেটো লাষ্টত ৰৈ যাব সেইটোৱে হ'ব দ্বিঘাত সমীকৰণ। হল এই পদ্ধতি ব্যৱহাৰ কৰি আমি এই কোৱেশ্চনটো আগবাঢ়ো। ইয়াতে 1 নম্বৰ কোৱেশ্চনত কি দিয়া আছে -5 আৰু 7 দিয়া আছে, মানে এটো হল আলফাৰ মান এটো হল বিটাৰ মান, ঠিক আছে। গতি আমি ধৰা হল মানে ধৰি লম লেট আলফা = কিমান -5 ধৰি ললো, বিটা = 7 ধৰি ললো। হল আলফা আৰু বিটা যদি দিয়া থাকে তেন্তে আমাক এই সমীকৰণটোত কি লাগে চোৱা এই সমীকৰণটোত আলফা + বিটা লাগে আৰু আলফা * বিটা অৰ্থাৎ মূল দুটাৰ যোগফল আৰু গুণফল লাগে। হল ইয়াতে আমি আগতে উলিয়াই লম আলফা + বিটা = কি হ'ব -5 + 7 = কিমান 2 হ'ব। ঠিক তেনেকৈ আলফা কি হ'ব আলফা * বিটা = -5 * 7 কি হ'ব -a + a - 5 × 7 = 35। মূল দুটাৰ যোগফল আৰু গুণফল যেহেতু আমি পালোঁ এটা আমি কি কৰিম মূল দুটাৰ এই দুটা যোগফল আৰু গুণফলটো সূত্ৰটো বহাই দিম। এতেকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো হ'ব সূত্ৰটো কি আছিল x² - আলফা + বিটা * x + আলফা বিটা = 0। গতিকে ইয়াতে আমি আলফা + বিটা আৰু আলফা * বিটাৰ মানটো বহুৱাই দিম। x² তেনেকৈ থাকিব মাইনাছ আলফা + বিটা আমি কিমান পাইছোঁ ইয়াতে চোৱা আলফা + বিটা এইখিনি এইটো কিমান আছে আলফা + বিটা = 2 আছে। হল গতিকে ইয়াতে বহুৱাই দিম আলফা + বিটাৰ ঠাইত আমি 2 বহুৱাই দিলোঁ * x আৰু ইফালে প্লাছ আলফা * বিটা কিমান আছে আলফা * বিটাটো চোৱা এইটো চোৱা এইটো আলফা * বিটা -35 দিয়া আছে। হল গতিকে আমি আলফা * বিটা = -35 = 0। নেক্সট অলপমান সৰল কৰি দিওঁ x² - 2 * x - 2x হল প্লাছে মাইনাছে মাইনাছ আৰু 35 = 0। এইটো হৈ গ'ল না দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ। এইটোৱে হ'ল নিৰ্ণয় দ্বিঘাত সমীকৰণটো। হল একে নিচিনাকৈ আমি 2 নম্বৰ কুৱেশ্যনটো কৰিম। 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 2 নম্বৰ কুৱেশ্যনৰ মূল দুটা কি দিয়া আছে আমি চাই লওঁ। এটা দিয়া আছে -½ আৰু এটা দিয়া আছে -3 অৰ্থাৎ প্ৰথমটো কি আলফা নেক্সটটো বিটা। একে নিচিনা লেট আলফা = -½ আৰু বিটা = -3। এতেকে আলফা + বিটা মূল দুটাৰ যোগফল কৰি লোৱা -½ প্লাছ -3। তাৰপিছত কি কৰিম আমি যোগ কেনেকৈ কৰে তলত ইয়াতে 1 থকা ধৰি ল'ব পাৰি। এতিয়া তলৰ দুটা পূৰণ কৰিম 2 × 2 এই ওপৰ 1টো আৰু ইয়াৰে 1টো পূৰণ কোনাকুনিকৈ 1 × 1 কিন্তু ইয়াতে মাইনাছ আছে মাইনাছ আৰু ইয়াতে প্লাছে মাইনাছে কি মাইনাছ হৈ যাব আৰু এইফালে 3 আৰু 2টো পূৰণ 3 × 2 = 6 ইয়াতে ৰ'ল কিমান -7/2। ঠিক তেনেকৈ আলফা * বিটা মান উলিয়াই লওঁ আলফা * বিটা = কিমান হ'ব -½ * -3 পূৰণ কৰা মাইনাছে মাইনাছে প্লাছ তাৰপিছত এই 3টো কোনটো লৈ ওপৰ 1টো অলপ পূৰণ হ'ব 3/2। মূল দুটাৰ যোগফল আৰু গুণফল উলিয়াই ল'লোঁ। তাৰপিছত যদি উলিয়াই ল'ব পাৰিলোঁ তেন্তে আমি সমীকৰণটো পাৰিম এতেকে x² - আলফা + বিটা বিটাটো ভালো নহ'ল আলফা + বিটা * x + আলফা বিটা = 0। নেক্সট এইখিনি আকৌ অলপমান সৰল কৰি দিয়া এতিয়া মানবিলাক বহুৱাই x² - আলফা + বিটা কিমান আলফা + বিটা আছে
-7/2 ইনটু x প্লাছ আলফা বিটা মানে পূৰণফলটো কিমান আছে 3/2 ইকুৱেল টু 0 হ'ল। কিন্তু আমি সদায় দ্বিঘাত সমীকৰণটোত এই সহগবিলাক এক্সৰ সহগ বা ধ্ৰুৱক সংখ্যাটো এইবিলাকত আমি ভগ্নাংশ ৰাখিব নালাগে হ'ল। গতিকে ভগ্নাংশ নাৰাখাকৈ আমি কি কৰিম এতিয়া চোৱা এই ভগ্নাংশটোৰ তলত -7/2 অৰ্থাৎ 2 আছে তলত ইয়াৰে তলত 2 আছে। গতিকে আমি প্ৰত্যেকটো পদকে 2ৰে পূৰণ কৰি দিম নতুবা এই ভগ্নাংশ গোটেইকেইটাৰ লসাগুলৈ তলত থকা 2টো অৰ্থাৎ হৰটো আমি সেইফালে সমান চিহ্নৰ পৰা পক্ষান্তৰ কৰি দিম। ঠিক আছে, এইটো কৰি দিলে হৈ গ'ল। যদি আমি গোটেইখিনিৰ লগত 2 পূৰণ কৰি দিওঁ বেছি সহজ হ'ব। x² -7 কিমান হ'ব প্লাছ 7/2 ইনটু x প্লাছ 3/2 ইকুৱেল টু ইফালেও 2 পূৰণ কৰি দিব লাগিব। ইয়াতে লিখি ল'ব পাৰা উভয় পক্ষতে 2 পূৰণ কৰি বুলি ইয়াতে এইখিনি হ'ল। এইটো চোৱা 2ৰে যদি x² পূৰণ কৰোঁ 2x² হ'ব। 2ৰে যদি 7/2 পূৰণ কৰোঁ চোৱা 2ৰে যদি 7/2 পূৰণ কৰোঁ এই 2টো কৰা যাব ৰ'ল কি 7টো ৰৈ যাব। গতিকে ইয়াতে ৰ'ব প্লাছ 7x। ঠিক তেনেকৈ প্লাছ 3/2 লগত এই 2টো যদি 3/2 লগত পূৰণ কৰোঁ 2 কাটা যাব তলত ৰৈ গ'ল কি 3 আৰু ইফালে 2 × 0 0। গতিকে এইটো হ'ল নিৰ্ণয় দ্বিঘাত সমীকৰণ হৈ গ'ল। ঠিক একে নিচিনা আমি 3 নম্বৰটো কৰোঁ। 3 নম্বৰটো দিয়া আছে 1 আৰু -3/2। আগৰ দুটা যদি তোমালোকে বুজি পাইছা এইটো তোমালোকে নিজে কৰিব পাৰিবা। ধৰা হ'ল আলফা ইকুৱেল কি 1 বিটা ইকুৱেল টু -3/2। গতিকে এইটোৰ ক্ষেত্ৰত কি কৰিবা এইটোৰ ক্ষেত্ৰত হ'ব আলফা প্লাছ বিটা প্ৰথমতে উলিয়াই লোৱা তাৰপিছত নেক্সট আলফা ইনটু বিটা উলিয়াই লোৱা। চোৱা আলফা প্লাছ বিটা আলফা মানে হ'ল 1 বিটা মানে হ'ল -3/2। চোৱা ইয়াৰ তলত যদি 1 থাকে বুলি ভাবি লওঁ লসাগু কেনেকৈ কৰে এইটো নিয়ম কি আছিলে a/b প্লাছ c/d যদি থাকে প্ৰথমতে এই b আৰু d পূৰণ কৰি তলত পাতিবা b পূৰণ d তাৰপিছত নেক্সট a আৰু d পূৰণ কৰি a পূৰণ d মাজত যি চিন থাকে সেইটো চিন পাতি এই b আৰু c টো পূৰণ কৰি দিব লাগে ইয়াতে পাতি দিব লাগে হৈ গ'ল। এইটো আমি এটা কি 1/1 কৰি ল'লোঁ। গতিকে তলত 1 আছে ইয়াতে তলত 2 আছে 1 2 2 তলত 2 থাকিল ইফালে 1 2 2 ইয়াৰে ওপৰতো ইয়াৰ তলতো পূৰণ কৰিছোঁ প্লাছে মাইনাছে মাইনাছ 3 × 3 হৈ গ'ল। তাৰপিছত এইখিনি কিমান হ'ব তলত থাকিল 2 2ৰ পৰা 3 গ'লে -1। ঠিক সেনেকৈ আলফা ইনটু বিটা কৰা 1 ইনটু -3/2। এতিয়া আমি কি জানো 1ৰ লগত কিবা পূৰণ কৰিব লাগে 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়। গতিকে -3/2 হৈ গ'ল। তাৰপিছত চোৱা মূলটোৰ যোগফল গুণফল পালোঁৱে গতিকে ইয়াতে বহাই দিলে হৈ গ'ল। এতিয়াকে সমীকৰণটো হ'ব x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা ইকুৱেল টু 0। একেই কাম আৰু এইকেইটা চব চোৱা x² বহুৱাই দিলোঁ মাইনাছ আলফা প্লাছ বিটা মানে কিমান আছিল -1/2 পাইছিলোঁ ইনটু x প্লাছ আলফা ইনটু বিটা কি আছিল গুণফলটো এইটো -3/2 আছিল। গতিকে ইয়াতে আমি কি পাতিম -3/2 ইকুৱেল টু 0। তাৰপিছত আগৰ কুৱেশ্যনত যি কৰিছিলোঁ আমি সেইটো তলৰ 2টো কেনেকুৱাকৈ নোহোৱা কৰিছোঁ ইয়াতে চোৱা আমি এইটোত কি কৰিছিলোঁ ইয়াতে তলত 2টো কি কৰিছিলোঁ তলত 2টো নোহোৱা কৰিবৰ কাৰণে 2 আছে গোটেইখিনিৰ লগত পূৰণ কৰি দিছিলোঁ হয়। গতিকে আমি একেই কামটো ইয়াতে কৰিব লাগিব। ইয়াত চোৱা তলত 2 আছে চবতে গতিকে গোটেইখিনিৰ লগত 2 পূৰণ কৰিম। এতিয়া মই এইটো ডাইৰেক্ট কৰিম যেতিয়া x² লগত 2 পূৰণ কৰা যাব সেইটো কি হ'ব 2x² হ'ব। এতিয়া মাইনাছে মাইনাছে প্লাছ আকৌ 1/2x লগত যদি 2 পূৰণ কৰা যায় তলত 2টোৰ লগত কাটা যাব ৰ'ব কি 1 ইনটু x। কিন্তু 1 ইনটু x আমি 1x নাপাতি কি পাতিব লাগে চিধা x পাতিব লাগে। গতিকে এইখিনি পাতিলোঁ নেক্সট প্লাছে মাইনাছে মাইনাছ 3/2 লগত কি পূৰণ দিম 2 পূৰণ দিব লাগিব। গতিকে এই 2টো কাটা যাব 3 হৈ গ'ল বুজিলোঁ। এইটো হ'ল নিৰ্ণয় দ্বিঘাত সমীকৰণ হৈ গ'ল। নেক্সট কুৱেশ্যন নম্বৰ 4 1 আৰু -4/5 একেই কথা। আলফা কি ধৰিবা আলফা ধৰিব লাগিব 1 বিটাটো -4/5। ঠিক তেনেকৈ কি কৰিব লাগিব ইয়াতে আলফা প্লাছ বিটা প্ৰথমে যোগটো কৰি ল'বা। ঠিক তেনেকৈ আলফা ইনটু বিটা এই যোগটো কৰি ল'বা হ'ল। তাৰপিছত কি কৰিব লাগে এতিয়াকে সমীকৰণটো হ'ব কি হ'ব x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা ইকুৱেল টু 0। ইয়াতে আলফা প্লাছ বিটাৰ মানটো যি পাইছে ইয়াতে ইংৰাজী x² এনেকৈ থাকিব মাইনাছ এইখিনি ঠাইত ইয়াতে আলফা প্লাছ বিটাৰ মানটো পাতি দিবা ইনটু x প্লাছ আলফা ইনটু বিটা এই যোগফলটো ইয়াতে কি পাইছে ইয়াতে যিটো পাইছে ইয়াতে বহাই দিলে হ'ল ইকুৱেল টু 0।
একে নিচিনাকৈ এইটো কৰি ল'বা তোমালোকে ঠিক আছে। গতিকে আমি নেক্সট কুৱেশ্যন নম্বৰ 5টো কৰোঁ। 5টো কি হাফ আৰু কি দিয়া আছে -1/3 দিয়া আছে। ইয়াতে কি কৰিম আলফা ইকুৱেল টু 1/2 বিটা ইকুৱেল টু -1/3 হ'ল। নেক্সট মূলটোৰ যোগফল আৰু গুণফল লাগে আলফা প্লাছ বিটা ইকুৱেল টু হাফ প্লাছ -1/3 কি কৰিম আমি যোগটো তলৰ দুটা পূৰণ কৰা 2 3 গুণ 6 1 3 গুণ 3 2 গুণ 2 প্লাছে মাইনাছে মাইনাছ হৈ গ'ল। বিয়োগ কৰা 3 পৰা 2 গ'লে 1 আৰু তলত থাকিল 6 এই 1/6টো কিহৰ মান পালোঁ এতিয়া এই 1/6টো পালোঁ আমি আলফা প্লাছ বিটাৰ মান। এতিয়া চোৱা আলফা ইনটু বিটা কৰিম আৰু আলফা ইনটু বিটা ইকুৱেল টু 1/2 ইনটু -1/3 কৰা 2 3 গুণ 6 এটা 1/2 লগত প্লাছ চিন আছে ইয়াতে মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ 1 গুণ 1 -1/6 হৈ গ'ল। নিৰ্ণয় দ্বিঘাত সমীকৰণ উলিয়াব লাগে এতিয়া একে সমীকৰণটো হ'ল বা দ্বিঘাত সমীকৰণটো হ'ল বা নিৰ্ণয় দ্বিঘাত সমীকৰণ যি লিখা ইয়াতে লিখি ল'ব পাৰা। তাৰপিছত সূত্ৰটো পাতি দিবা x² মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা বিটা ইকুৱেল টু 0। তাৰপিছত মানবিলাক বহুৱাই যোৱা x² মাইনাছ আলফা প্লাছ বিটা মানে কিমান ইয়াতে চোৱা এইখিনি 1/6 ইনটু এক্স প্লাছ আলফা ইনটু বিটা কিমান পাইছিলোঁ -1/6 পাইছিলোঁ গতিকে ইকুৱেল টু 0 হ'ল। এইখিনি অলপমান সৰল কৰি দিয়া x² থাকিল আৰু মাইনাছ হ'লে মাইনাছ এই এক্সটো কি ওপৰত পঠাই দিওঁ এনেকুৱাকৈ কৰি ল'ব পাৰোঁ আমি ইচ্ছা কৰিলে আৰু প্লাছে মাইনাছে মাইনাছ 1/6 ইকুৱেল টু 0 তলত কি আহিল 6 আহিল। গতিকে এইটো কি কৰিম আমি 6টো নোহোৱা কৰিবৰ কাৰণে গোটেইখিনি লগত 6 পূৰণ দি দিওঁ 6টো পূৰণ দিলে 6x² চোৱা x² লগত 6 পূৰণ দিলোঁ 6x² আকৌ x/6 লগত যদি এটা 6 এটা পূৰণ দিওঁ তেতিয়া এইটো চোৱা x/6 লগত আমি যদি 6 পূৰণ দিওঁ 6 কটা যাব গতিকে ৰ'ল কি এক্সটো ৰৈ যাব গতিকে -x আৰু এটা মাইনাছ ইয়াতে কি ৰ'ব 1 ৰ'ব ইকুৱেল টু 0 হৈ গ'ল এইটো। নেক্সট কুৱেশ্যন নম্বৰ 6 এই কুৱেশ্যন নম্বৰ 6টো অলপমান বেলেগ অলপ কি বেলেগ ইয়াতে কাল্পনিক সংখ্যা আছে। কাল্পনিক সংখ্যা তোমালোকে নিশ্চয় জানা ইয়াতে আই মানে জানা আই ইকুৱেল টু √/-1 -1ৰ বৰ্গমূলটোক আমি আইৰে বুজাওঁ আইটো কি বুলি কয় আয়তা বুলি কয় ঠিক আছে। গতিকে ইয়াতে আমি ধৰি ল'ম এটা কি দিয়া আছে 5 দিয়া আছে আৰু এটা দিয়া আছে -5 অৰ্থাৎ এটা মূল 5 আলফা মানে ধৰা হ'ল আলফা ইকুৱেল টু 5 আৰু বিটা ইকুৱেল টু -5 আই মানে কি দিছোঁ মই ইয়াতে চোৱা আই মানে √/-1 তো ঠিক এনেকৈ I² কৰিলে কিমান হয় ৰ'বা সেইটো ভালকৈ পাতি দিওঁ I² মানে চোৱা √/-1 ওপৰত স্কুৱেৰ তাৰ মানে এই ৰুটডাল আৰু স্কুৱেৰডাল কটা যাব ৰ'ব কি অৰ্থাৎ I² ঠাইত আমি কি পাতিম -1 পাতিম হ'ল। এতিয়া চোৱা কুৱেশ্যনটোলৈকে আমি উভতি যাওঁ আলফা ইকুৱেল টু 5 বিটা ইকুৱেল টু -5 ঠিক আছে। এতিয়া আমি কি কৰিব লাগে এতিয়াকে আলফা প্লাছ বিটা ইকুৱেল টু মূলটোৰ যোগফল কৰা 5i প্লাছ -5 কি হ'ব এইটো আই 5টা আছে ভাবি লোৱা আৰু ইয়াতে আই 5টা ইয়াতে ধাৰত আছে ইয়াতে জমাত আছে প্ৰথমটো জমাত আছিল নেক্সটটো ধাৰত আছে ধাৰ আৰু জমা যদি সমান হয় এইটো কি হৈ যায় 0 হৈ যায় যে মূল দুটাৰ যোগফল ইয়াতে 0 ঠিক তেনেকৈ মূল দুটাৰ গুণফল কৰা আলফা ইনটু বিটা ইকুৱেল টু 5i ইনটু -5i প্ৰথমতে কি কৰিব জানানে এইটো চিনটো পূৰণ কৰা ইয়াতে প্লাছ চিন আছে ইয়াতে মাইনাছ চিন আছে প্লাছে মাইনাছে মাইনাছ তাৰপিছত সংখ্যাকেইটা পূৰণ কৰা 5 5 গুণ 25 তাৰপিছত আই আৰু আই পূৰণ কৰা আই এটা আছে ইয়াতে এটা আছে দুটা আই পূৰণ কৰিলে কি হৈ যায় I² হ'ব। এতিয়া চোৱা এই স্কুৱেৰটো কিন্তু অকল আইটোৰ ওপৰত আছে 25ৰ ওপৰত নাই গতিকে -25 তাৰপিছত I² মানে ইয়াতে আমি উলিয়াই থৈ দিছিলোঁ কি উলিয়াইছিলোঁ I² এইটো চোৱা এইটো কি আছিল I² মানে হ'ল -1 হ'ল। গতিকে এইটো কি কৰিম -25 ইনটু -1 এতিয়া পূৰণ কৰি দিয়া মাইনাছে মাইনাছে প্লাছ 25 গুণ 25 হৈ গ'ল। মূল দুটাৰ যোগফল আৰু গুণফল পাই গ'লোঁ এতিয়াকে দ্বিঘাত সমীকৰণটো হ'ব এতিয়াকে
কি হ'ব x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা বিটা ইকুৱেল টু 0 হৈ গ'ল নেক্সট চোৱা পানপাতি যোৱা এক্স স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা কিমান আছিল 0 আছিল 0 ইনটু এক্স এই ডটটোৰে পূৰণ বুজায় বা আমি কি কৰিব পাৰোঁ এইটো ডাইৰেক্ট পুরো 0 ইনটু এক্স কৰি দিলোঁ প্লাছ আলফা বিটা পূৰণ ফলটো কি হ'ল 25 আছিল ইকুৱেল টু 0 তাৰপিছত এক্স স্কুৱেৰ আচ্ছা মাইনাছ 0 ইনটু এক্স এইখিনি কি হৈ যাব 0 হৈ যাব গতিকে এইখিনি কাম নাই আৰু গতিকে আমি এইখিনি বাদ দিলোঁ এবাৰ ৰোল কি প্লাছ 25 ইকুৱেল টু 0 এইটো হ'ল নিৰ্ণয় দ্বিঘাত সমীকৰণ ঠিক আছে গতিকে কুৱেশ্যন নাম্বাৰ 1 তো আমি কৰিলোঁ নেক্সট আমি ভিডিঅ'টোত নেক্সট কুৱেশ্যনবিলাক কৰি যাম